তথাকথিত কিছু দল সংগঠনৰ নেতৃত্বই তেওঁলোকৰ বিলাসী জীৱন যাপন কৰিবৰ বাবে চাণ্ডাৰ যি পন্থা সেয়া অৱলম্বন কৰি তেওঁলোকে গোটেই অসমখনৰ পৰিৱেশটো বিনষ্ট কৰাত আগভাগ লৈছে। অসমৰ প্ৰতিজন মানুহে ভাবিবলৈ বাধ্য হৈছে যে আচলতে এইসমূহ দল সংগঠনৰ তথাকথিত ভণ্ড নেতাই কেৱল নিজৰ বিলাসী জীৱন যাপন কৰিবৰ বাবে এই সংগঠনসমূহৰ বেনাৰটোক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ সহায় হোৱাকৈ কোনোবা বিষয় যেতিয়া তেওঁ উত্থাপন কৰে সেই বিষয়সমূহত যেতিয়া মুখ্যমন্ত্ৰীৰ সপক্ষে সেই দল সংগঠনসমূহে মাত মাতে তেতিয়া সেই দল সংগঠনসমূহৰ প্ৰশংসাত মুখ্যমন্ত্ৰী পঞ্চমুখ হৈ পৰে আৰু য'ত এই দল সংগঠনসমূহে অকণমান লাই পায় তেওঁলোকে তেওঁলোকৰ যি লক্ষ্য এই চান্দা সংগ্ৰহ এইটোত তেওঁলোক আৰু বেছি আগ্ৰাসী হৈ পৰে। হয়তো কৰবাত চৰকাৰে অকণমান অস্বস্তিত ভুগিছে জুবিন গাৰ্গৰ বিষয়টো লৈ, যাৰ বাবে এটা নতুন ইস্যুৰ অৱতাৰণা কৰিবৰ বাবে এই দল সংগঠনৰ এই অবৈধ কৰ্মকাণ্ডৰ বিৰুদ্ধে সৰব হৈছে। আমি ধন্যবাদ জনাইছো চৰকাৰক। আমি এই ক্ষেত্ৰত চৰকাৰক ধন্যবাদ জনাইছো যে এনেদৰে প্ৰতিটো ক্ষেত্ৰতেই যদি এই অবৈধ কৰ্মকাণ্ডবোৰক চৰকাৰে নিষ্ক্ৰিয় কৰাৰ বাবে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে তেন্তে অনাগত দিনত এখন সুন্দৰ অসম হ'ব।